হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। এয়া সোৱণশিৰি আৰু মই আহি আছোঁ মোৰ হেঁপাহৰ লখিমপুৰলৈ। হেঁপাহৰ লখিমপুৰ বুলি কোৱাৰো কিছু অৰ্থ আছে, সেই বিষয়ে মই পিছত ক'ম বাৰু কেতিয়াবা। আৰু আজি গৈ আছোঁ মোৰ খুব মৰমৰ এজনী বান্ধৱী পিংকীৰ ঘৰলৈ। এয়া কেবি ৰোড আৰু এইটো পিংকীহঁতৰ ঘৰ পালোহি মই। এয়া সোমাই আহিছোঁ, আজি বহুত দিনৰ মূৰত আহিছোঁ তাইৰ ঘৰলৈ। তাই দেখি আচৰিতে হ'ব। তাই বিউটিচিয়ান কৰে দেই, বিউটিচিয়ান শিকিছিলে, কইনাও সজায় আৰু যিকোনো ধৰণৰ পাৰ্টি মেকআপ কৰে। আপোনালোকো কেতিয়াবা আহিব পাৰিব, আজি চিনাকি কৰি দিম মই। এয়া পিংকীহঁতৰ ঘৰ পাইছোঁহি, তাইৰ লগত আপোনালোককো চিনাকি কৰি দিওঁ আহক। এয়া পিংকী। নমস্কাৰ, মই পিংকী বৰুৱাই কৈছোঁ নৰ্থ লখিমপুৰৰ পৰা। মই এজনী ঘৰৰ গৃহিণী আৰু মোৰ এজনী 5 বছৰীয়া ছোৱালীও আছে। যিহেতু মই এজনী বিউটিচিয়ান, সেইবাবে মই পাৰ্লাৰৰ কাম ঘৰতে কৰি আছোঁ। বৰ্তমান মই পাৰ্লাৰ এখন খোলা যুঁজাৰো কৰিছোঁ আৰু মই মেকআপৰ কোৰ্চ এটা আপোনাৰ কলকাতা MS মেকআপ হাউচৰ পৰা কৰিলোঁ। বিয়া এখনৰ কইনা এজনী সজোৱাৰ উপৰিও মই সকলো ধৰণৰ মেকআপেই মই কৰোঁ। মই মেকআপৰ ফটো কেইখনমান আপোনালোকৰ আগত আগবঢ়াম। Melt my heart 봄의 향기를 담은 그대를 보며 그냥 웃음만 짓게 돼. Don't know what to say. You are just like one spring day. 설레임을 주는 걸 언젠가부터였을까. আৰু সকলো ধৰণৰ মেকআপ আৰু পাৰ্লাৰৰ কামৰ বাবে মোৰ লগত যোগাযোগ কৰিব পাৰিব। পিংকী ঘৰৰ পৰা ওলালোঁ। এতিয়া মই যাম ৰূপনগৰৰ মোৰ এগৰাকী বৌৰ ঘৰলৈ। বৌৰ নাম অংকিতা চৌধুৰী, তেওঁ এগৰাকী বিউটিচিয়ান। এয়া বৌ। বৌয়ে ঘৰৰ বিভিন্ন কামৰ মাজতে পাৰ্লাৰৰ কামো চলাই গৈ আছে। আজি তেওঁক পাৰ্লাৰৰ কথা সোধাত তেওঁ মোক কি ক'লে আপোনালোকেও শুনকচোন। তুমিতো জানাই মই এগৰাকী বিউটিচিয়ান। ল'ৰা জন্ম হোৱাৰ পিছত অনু বিউটি পাৰ্লাৰত মই বিউটিচিয়ানৰ কোৰ্চটো কৰি ল'লোঁ। তাৰপিছত মই নিজাববীয়াকৈ এখন দোকান খুলি ল'লোঁ, বিউটি পাৰ্লাৰ এখন খুলি ল'লোঁ। কিন্তু কি হ'ল জানা, মোৰ ল'ৰা যে ডাঙৰ হৈ আহিলে, স্কুলৰ পৰা আহি পেলাই মই তাক কাৰো হাতত থৈ যাবলৈ মোৰ সুবিধা নাই। এইবিলাক নানা চিন্তা কৰি মই দোকানখন ঘৰতে ঠিক কৰাটো সিদ্ধান্ত ল'লোঁ। আৰু এতিয়া মই ঘৰৰ কাম কৰাৰ লগতে মোৰ যিসকল কাষ্টমাৰ আহে, পাৰ্লাৰৰ কাৰণে যিসকল কাষ্টমাৰ আহে, সেইসকলৰ কামো মোৰ নিয়াৰিকৈ কৰা হয়, লগতে ঘৰখনো মোৰ সুন্দৰভাৱে চলাই যোৱা হয়। মই তাৰ বাবে খুবেই সুখী। বিশেষকৈ এই লকডাউনৰ সময়ত মই ভাবিছোঁ মই এই সঠিক সময়ত সঠিক সিদ্ধান্তই ল'লোঁ। তেওঁলোকৰ কামো কৰা হৈছে, ঘৰৰ কামো কৰা হৈছে, ল'ৰাকো চম্ভালা হৈছে, সকলো ফালৰ পৰা মোৰ সুন্দৰভাৱে মিলি গৈছে। বৌৰ পৰা বিদায় লৈ লখিমপুৰৰ পৰা তিনিচুকীয়া পালোহি আৰু এতিয়া যাওঁ বৰগুৰিৰ প্লাবিতাৰ ঘৰলৈ। এয়া প্লাবিতাৰ ঘৰ। তাইও এজনী বিউটিচিয়ান। নিজৰ ঘৰতে খুব সুন্দৰকৈ পাৰ্লাৰখন তাই সজাই লৈছে। এয়া
মোৰ লগত প্লাবিতা। নমস্কাৰ, মোৰ নাম প্লাবিতা শৰ্মা। মই তিনিচুকীয়াৰ বৰগুৰিতে থাকোঁ। ইয়াতে মোৰ নিজা ঘৰ। গ্ৰেজুৱেশ্যনৰ পাছত কৰ্মসংস্থাপনৰ বাবে চাকৰিৰ কথা নাভাবি মই নিজাববীয়াকৈ কিবা এটা কৰাৰ কথা ভাবিলোঁ। তাৰ বাবে এই বিউটি পাৰ্লাৰৰ ব্যৱসায়টোৰ আৰম্ভ কৰিলোঁ। মই বিউটিচিয়ানৰ কোৰ্চ তিনিচুকীয়াৰ পৰাই কৰিছোঁ। তিনিচুকীয়াৰ পৰাই বিউটিচিয়ানৰ কোৰ্চ কৰি নিজা ঘৰতে তিনিচুকীয়া বৰগুৰিতে মই এখন বিউটি পাৰ্লাৰ খুলি আছোঁ। যোৱা এবছৰ হ'ব হ'ল মোৰ বিউটি পাৰ্লাৰখন খোলা। আপোনাৰ ইয়াতে থ্ৰেডিং, হেয়াৰ কাটিং, স্মুথনিং, ষ্ট্ৰেইটনিং, স্পা পৰা আৰম্ভ কৰি এখন বিউটি পাৰ্লাৰত থাকিব পৰা সকলোখিনি কাম মোৰ ইয়াত কৰা হয়। আপোনালোকে কেতিয়াবা তিনিচুকীয়া আহিলে আহি চাবচোন মোৰ ইয়ালৈ, ভাল পাব বুলি মই আশা কৰিলোঁ। গতিকে আহি মোৰ ইয়াত যিখিনি কৰিবলগীয়া কৰি চাব, আপোনালোকেও উপকৃত হ'ব তাৰ পৰা, ময়ো হ'ম। আশা কৰিছোঁ আপোনালোকে ভাল পাব। সেয়ে ভিউৱাৰ্ছ, আজি আপোনালোকৰ লগত অসমৰ তিনি ঠাইৰ তিনিগৰাকী বিউটিচিয়ানক চিনাকি কৰি দিলোঁ। ভিডিঅ'টো চাই আমাক সময় দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।